আমি 9, 10 আৰু 11 তাৰিখে 3 দিন অসম চৰকাৰৰ 2 বছৰ উদযাপন উপলক্ষে কিছু জনহিতৈষীমূলক কাজ হাতত লোৱাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মণিপুৰৰ ৰাজনৈতিক আৰু সামাজিক বা বৰ্তমান চলি থকা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত তেখেতৰ অসম ভ্ৰমণ 26 মেলৈকে পিছুৱাই দিছে আৰু সেইবাবে আমি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেমটো 26 মে তাৰিখে কৰিম। এনেও তেওঁলোক 1 জুলাইৰ পৰাই যোগদান কৰিব লাগিছিল, 1 জুনৰ পৰা, গতিকে যোগদানৰ তাৰিখটো একে থাকিব, কিন্তু তেওঁলোকৰ যিটো নিযুক্তি পত্ৰ 11 তাৰিখে পালেহেঁতেন, এতিয়া তেওঁলোকে 26 তাৰিখে পাব। আগতে 11 তাৰিখে নিযুক্তি পত্ৰখন লৈ হয়তো কিছুদিন বেছি ঘৰত থাকিব পাৰিলেহেঁতেন, এতিয়া 4 দিনে থাকিব পাৰিব। যোগদানৰ ডেটটো একে থাকিব, 1 জুন। এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ অনুষ্ঠানটো 26 মে তাৰিখে অনুষ্ঠিত হ'ব। ইয়াৰ লগত 26 মে তাৰিখে আমি আৰু এটা অনুষ্ঠানৰ আধাৰশিলা কৰিব পাৰিম। গৃহমন্ত্ৰী ডাঙৰীয়াই আজি মঞ্জুৰি দিছে আৰু আজি আমি গধূলি কেবিনেটতো মাটি এলটমেণ্ট কৰিম। সেইটো হ'ল অসমত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি এখনো সেইদিনাই তেখেতে আধাৰশিলা কৰিব আৰু গুৱাহাটী মেডিকেল কলেজত লগে লগে সাময়িক কেম্পাছৰ পৰা কোৰ্চ আৰম্ভ কৰিব। কিন্তু এইমছৰ কাষত আমি তেখেতসকলক 150 বিঘা মাটি দিম, য'ত নেকি নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰা হ'ব। আহমেদাবাদত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আছে, গুৱাহাটীতো হ'ব। এইটো এটা অসমৰ কাৰণে যথেষ্ট আদৰণীয় বা যথেষ্ট এটা আদৰণীয় পদক্ষেপ হ'ব। আপোনালোকক আৰু এটা কথা মই জনাব খুজিছোঁ যে অহাকালি আমি অসমত ঔদ্যোগিক বিনিয়োগৰ বাবে প্ৰায় 8,000 কোটি টকাৰ বা তাৰ সম পৰিমাণৰ টকাৰ বিনিয়োগৰ আমাৰ বিয়লি 4 বজাত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, যাৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা যি বাজেটত আমি উল্লেখ কৰিছিলোঁ, সেই কামৰো আমি শুভাৰম্ভ কৰিম। ইতিমধ্যে আপোনালোকে জানে যে নিযুক্তিৰ ক্ষেত্ৰত আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন 2টাই পৰীক্ষাৰ ফলাফল দিলে। এডুকেশ্যনৰ মাধ্যমিক যিটো বিভাগ, তেখেতসকলে তাৰ ফলাফল দিলে। আজি ৰাতিপুৱা অসম আৰক্ষী, ফৰেষ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ ফলাফল ঘোষিত হ'ল। আজি নিশা মাজভাগলৈ LP আৰু ME স্কুলৰ শিক্ষকৰ ফলাফল ঘোষণা হ'ব। 10 তাৰিখে হেল্থ ডিপাৰ্টমেণ্টৰ 3rd গ্ৰেড পোষ্টসমূহ আৰু কিছু 4th গ্ৰেড পোষ্টৰ ৰিজাল্ট ঘোষণা হ'ব। কিন্তু যি প্ৰায় 1900 4th গ্ৰেড হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে, তাৰ ফলাফল ফাইনেল ৰিজাল্ট ঘোষণা কৰোঁতে আৰু 3-4 দিন ডিপাৰ্টমেণ্টক প্ৰয়োজন হ'ব। অৰ্থাৎ আমি বাই 14th এই গোটেই কামখিনি আমি শেষ কৰিব পাৰিম। আৰু এই গোটেই কামখিনি যদি আমি ভবা মতে শেষ হয়, 45,000 প্লাছ নিযুক্তি আমি অহা 26 তাৰিখে কৰিব পাৰিম। ইতিমধ্যে বিভাগসমূহক আমি জনাই দিছোঁ যে তেওঁলোকে পষ্টিং অৰ্ডাৰ আদি যাতে এই সময়খিনিৰ মাজত প্ৰস্তুত কৰি ৰাখে,
যাতে আমি 26 তাৰিখে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে 1 জুনত সকলোৱে যোগদান কৰিব পাৰে। আৰু এটা কথা আমি উল্লেখ কৰিব খুজিছো যে খুব কম দিনৰ ভিতৰতে মাধৱদেৱ কলাক্ষেত্ৰ যি ধৰণে আমি সমাপ্ত কৰিলো, সেই ধৰণে বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো জন্মভূমিত প্ৰজেক্ট চলি আছে, সেইটো আমি এই বছৰৰ ভিতৰতে শেষ কৰিব খুজিছো। অহাকালি ৰাতিপুৱা মই বৰদোৱাত যাম, যাতে প্ৰজেক্টটো এবাৰ ৰিভিউ কৰিব পৰা যায়। আৰু আমাৰ চেষ্টা যে লাহে লাহে যাতে আমি হাতত আগবঢ়োৱা গোটেই কামখিনি আমি নিৰ্ধাৰিত সময়ত শেষ কৰিব পাৰোঁ। অহাকালি দিনৰ বিয়লি 4 বজাত চৰকাৰৰ 2 বছৰৰ সাফল্যৰ ওপৰত আমি এখন বহলাই সাংবাদিক মেল কৰিম। গতিকে আজি মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। আপোনালোকৰ যদি এই সম্পৰ্কত কিবা জানিব আছে, বুজিব আছে, আপোনালোকে প্ৰশ্ন কৰিব পাৰে। হ'ব? এইটো এটা বজাৰত ওলোৱা শব্দ এটা যে অভাৰলেপিং। এইটো সাধাৰণতে যিকোনো পৰীক্ষাতে কোনোবা এজন ল'ৰাই এই বছৰ ACS পালে, অহা বছৰ IS পালে, তেতিয়া ACS পোৱা ল'ৰাজনেতো IS পোৱালৈকে গুচি যাব। গতিকে ই এটা নিত্য নৈমিত্তিক এডমিনিষ্ট্ৰেটিভ ৰিজন এটা। অভাৰলেপিং আছে না আমি কেতিয়া গম পাম? 1 তাৰিখে যেতিয়া ল'ৰাই জইন কৰিব, 15 মে তাৰিখে আমি গম পাম যে কিমান ল'ৰাই যোগদান নকৰিলে। আজি দিনটোতো আমি কোনো একো গম নাপাওঁ। এটা শব্দ এটা কিছুমান মানুহে উলিয়াই দিছে, অভাৰলেপিং। মোৰ যিমান দূৰ জানো যে কোনো ক্ষেত্ৰতে 4% বা 5%ৰ ওপৰত অভাৰলেপিং নাথাকে। আজি আমাৰ আজিলৈকে আমি 41,920 নিযুক্তি কৰিলো, তাততো 1%ও অভাৰলেপিং নাই। কিন্তু ইয়াত এটা আমাৰ গ্ৰেড 3, গ্ৰেড 4ত এটা কৰিবলগীয়া কাম আছে যে 15 মে তাৰিখে জুনত 1 জুনত এপইণ্টমেণ্ট লেটাৰ লৈ 15 জুনলৈকে তেওঁলোকৰ জইনিং ডেট থাকিব। 15 জুনৰ পিছত চৰকাৰে ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট ল'ব যে কিমানে জইন কৰিলে, কিমানে জইন নকৰিলে। তাৰ পিছত সংখ্যা এটা আহি আমাৰ সন্মুখত ওলাব পাৰে। আজি যিবিলাক মই এজন বিধায়ককো দেখিছো যে যি মনত ইচ্ছা হৈছে তাকে কৈ আছে, মোৰ এটাই প্ৰতিশ্ৰুতি যে 1 লাখ ল'ৰা ছোৱালীৰ নামে সৈতে আপোনালোকক মই ডাইৰেক্টৰী এখন বনাই দিম। গোটেই নিযুক্তি প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আপোনালোকে ঘৰে ঘৰে গৈ হিচাপ কৰিব যে 1 লাখ হ'ল নে নাই। এতিয়া মোৰ প্ৰক্ৰিয়াটো শেষ হোৱা নাই, কাৰণ আমি অহা মাহত মোৰ আশা কৰিছো যে জুলাই মাহৰ ফাৰ্ষ্ট উইকত আমি আৰু 10,000 পোষ্টৰ এডভাৰটাইজ দিম। 10,000 প্লাছ হ'ব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বহুত পোষ্ট খালী আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টত আৰু পোষ্ট খালী আছে। গতিকে 10,000 আৰু এডভাৰটাইজ হ'ব। মইতো এতিয়ালৈকে 1 লাখ নম্বৰজনে চাকৰি পোৱা বুলি কোৱাই নাই। যিদিনাখন 1 লাখ নম্বৰজনে চাকৰি পাব, তেওঁক আপোনালোকৰ আগতে আনি দেখুৱাম যে এওঁ 1 লাখ নম্বৰ। এতিয়া তাৰ পিছতো কোনোবা মানুহৰ এক্সিডেণ্ট হ'ব পাৰে, কোনোবাই IS পাব পাৰে, 2-এটা খালী থাকিব পাৰে, সেইটো বেলেগ কথা। কিন্তু 1 লাখ সংখ্যাটো আমি গৈ চুই দিমগৈ, একদম গন্তিয়ে সৈতে 1 লাখ। আৰু এটা আপোনালোকে জানি ল'ব লাগে যে তৰুণ গগৈ চৰকাৰৰ দিনতে 2005তে অসমত FRBM আইন সংশোধন হৈছে যে ৱেটিং লিষ্ট পৰীক্ষাত থাকিব নোৱাৰিব। যোনে ৱেটিং লিষ্ট দিব তেওঁ 3 years জেল হ'ব। এটা আপোনালোকে আসাম FRBM Act 2005 পঢ়ি ল'ব যে কোনোবা ডিপাৰ্টমেণ্টে যদি ৱেটিং লিষ্ট বনায় তেওঁৰ 3 বছৰ কাৰাদণ্ড হ'ব। এইটো 2005ত তৰুণ গগৈ চৰকাৰৰ দিনতে এই আইন পাছ হৈ গৈছে বিধানসভাত, আৰু তেতিয়াৰ পৰা অসমত ৱেটিং লিষ্ট নাথাকে। এতিয়া 15 মেত আমি গম পাম জইন কৰাৰ পিছত কিবা পোষ্ট থাকিব নাথাকিব। সেই সময়ত 15 মেৰ পিছত আমি যি সিদ্ধান্ত ল'ব লাগে, আইনৰ গণ্ডিত থাকি আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম।
সেইটো অহাকালি কোম্পানীবিলাক আহিব, পেপচিয়ে ইয়াতে পটেটো চিপছ বনোৱা কোম্পানী কৰিব, এই ধৰণৰ বিভিন্ন তিনিটাকৈ নতুন চিমেণ্ট উদ্যোগ আহিব, এনেকুৱা বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক কাৰ মেনুফেকচাৰিং আছে, অহাকালি আপোনালোকতো থাকিবই। আৰু এইটো আৰম্ভণি, আমাৰ লগত আৰু 7-8 হাজাৰ কোটি টকাৰ প্ৰপ'জেল আছে। আমাৰ বহুতখিনি মানুহৰ ইনকুৱাৰী অসমক লৈ আহি আছে। যোৱা কেইদিন মই কৰ্ণাটকত থাকোঁতে বহুত ইণ্ডাষ্ট্ৰিয়েলিষ্টেও মোক লগ কৰিছে, আহিব খোজে অসমত। সেইটো এক জেগাত আলোচনা চলি আছে। আজিও কিজানি মই যিমান দূৰ জানো টাটা কোম্পানীৰ মানুহে জাগিৰোডৰ HPC কমপ্লেক্সটো চাব আহিছে। কি আগবাঢ়ে নাজানো, কিন্তু বিভিন্নজনে অসমত ঘূৰিয়ে আছে। আজি প্ৰত্যেক দিনাই কোনোবা এজন নহয় কোনোবা অসমত আহিয়ে আছে চাবৰ কাৰণে। কোনোবা উজনি অসমত গৈছে, কোনোবা নামনিত গৈছে, কোনোবা যোগীঘোপাত গৈছে, বিভিন্ন স্থানত তেওঁলোক যোৱা অহা কৰি আছে। কিন্তু অহাকালি আমি 8,000 crores, ক'ৰবাত 200-300 কম হ'ব পাৰে, মই আন্দাজত কৈছোঁ, অহাকালি বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব। স্যার স্যার মুখ্যমন্ত্রী মহোদয়, কেরালা স্টোরি এখন সিনেমা, যিখন সিনেমা করে আপনি রাষ্ট্রীয় মাধ্যমত যথেষ্ট 11 তাৰিখে আমি চাব যাম চবেই। কি ধৰণে প্ৰচাৰ হ'ব লাগিছিল চিনেমাখনৰ, মই আৰু চিনেমাৰ প্ৰচাৰ নকৰোঁ, 11 তাৰিখে মই চাব যাম আৰু ইমানে কৈছোঁ। আৰু মানে মন্ত্ৰীসকল, মন্ত্ৰী পৰিষদ চবকে মাতিম, আপোনালোকে আহিব। কোন যায় কোন নাযায় নাজানো, মই যাম আৰু 11 তাৰিখে চাম। 11 তাৰিখে আপোনালোকে আহিব চাবৰ কাৰণে। মই এতিয়া Look, I do not want to discuss about any film in great details. I will go and I will see the Kerala story on 11th, along with my cabinet colleague, family members. I will come and I will see the Kerala story on 11th of this month. And before seeing the film, I will not be able to make any comments, but I will come and I will see the film. 11 জাগাত 26 তাৰিখে হ'ব। 11 তাৰিখে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন নহ'ব। প্ৰাইমেৰীলি গৃহমন্ত্ৰী ডাঙৰীয়া মণিপুৰৰ কাৰণে তেখেত ব্যস্ত আছে। 26 তাৰিখে তেখেতে দিন দিছে। লগত আমাকো অলপ সময়ৰ প্ৰয়োজন আছিলে, কাৰণ ইমানবিলাক ট্ৰেন্সফাৰ, পষ্টিং, নিজৰ জিলা বিচৰা, ছোৱালীবিলাকক অলপ ভাল জেগাত দিয়া, বৰাক ভেলীৰ মানুহক বৰাক ভেলীক পঠোৱা, আমাৰো অলপ কাম আছিলে। আমি দিনে ৰাতিয়ে লাগি কৰি দিলোহেঁতেন, কিন্তু যিহেতু গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱাই মোক ফোনত ক'লে যে মই এইকেইদিন নাহোঁ, 26ত আহিম। বোলো ঠিক আছে। জইনিংটো 1 জুনতেই আছিলে, গতিকে জইনিঙত কোনো খেলি মেলি নহয়। Use the mic, please. Sir, the 45,000 meters will be distributed on the 26th May. Will it maybe increase? It might increase, because now we have 10-15 days, so it might increase a little bit. There are many things in pipelines, so probably we will be able to take out some more appointments from pipelines. And in this appointment, there is not a single contractual appointment is there. These are all regular appointments. মই এইকেইদিন পেপাৰত কৰবাত দেখি আছো, কিন্তু ইয়াতে যদি কোনোবা কন্ট্ৰেকচুৱেল থাকে, এইটো 1 লাখ প্লাছত পৰিব, 1 লাখটোৰ ভিতৰত নপৰে। মই যেতিয়া ডাইৰেক্টৰীখন বনাই দিম নামে সৈতে, এইটো 1 লাখৰ থাকিব উইথ টেলিফোন নম্বৰ। সেইটো পুৰা 1 লাখ বাই হেড কাউণ্ট। গতিকে যিবিলাক কথা ওলাই আছে এইবিলাকৰ কথা বেলেগ। অলপতো মানুহ ফ্ৰাষ্ট্ৰেটেড হ'ব, ইমান নিকা এটা নিযুক্তি হ'ল, গতিকে এইটো এটা। Sir, can you highlight Assam government's effort in rescuing stranded people from Manipur? Because a lot of all Assam student has come back to the state, and there is nobody left. We have done without using the word evacuation, etc. We facilitated their tickets, and they have come back on their own. But there are 2 or 3 boys are there who said that we are comfortable, we will stay back. Sir, many people are fled from the Manipur and taking separatism. After
There are around 2,000 families are there, but I think from tomorrow they will go back. We have provided them whatever hospitality we could, mostly from Jiribam area. People entered into the Barak Valley, but DC has told me that from tomorrow they will start going back because normalcy is fast returning in Manipur, so they will go back from tomorrow. Sir, শিশু নিৰ্যাতনৰ এটা ঘটনা আপোনাক প্ৰশ্নটো সুধিবলৈ মোৰো বেয়া লাগিছে, কিন্তু শেহতীয়াকৈ যিটো ঘটনা পুলিচে যিটো কাম কৰিছে ষ্ট্ৰংলি এটা মেছেজ দিছে যে সমাজত ধনীয়ে হওক বা দুখীয়াই হওক মানে আইনেই এই বস্তুটোক লৈ মই কনষ্টেণ্টলি মনিটৰ কৰি আছো আৰু পুলিচে পক্সো দিছে। মই চিফ জাষ্টিছলৈকেও জনাম, ৰিকুৱেষ্ট কৰিম ফৰ এ স্পেচিয়েল কোৰ্ট, আৰু আমি বিচাৰিম যে উইদিন 6 মান্থ যাতে আমি কেছটো কনক্লুড কৰিব পাৰোঁ। মই চিফ জাষ্টিছ মহোদয়ক নিজে অনাৰেবল চিফ জাষ্টিছ গুৱাহাটী হাইকোৰ্টক চিঠি লিখিম যে কেছটোৰ কাৰণে যাতে এটা স্পেচিয়েল কোৰ্ট দিয়ে, আৰু আমি উইদিন এ মান্থ অৰ 45 days মই পুলিচক কৈছোঁ টু ফাইল দ্য চাৰ্জশ্বিট। গোটেইখিনি অন ট্ৰেক আছে আৰু মই ডে টু ডে মনিটৰ কৰি আছোঁ।